সকলোৰে ভাল হওক বুলি আজি ওলাইছোঁ মন্দিৰলৈ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকৈ আহি পালে মন্দিৰ, আমাৰ পৰা মন্দিৰটো বেছি দূৰত নহয়, সেয়ে এনেকৈ সকলোৰে ভাল হওক বুলি সেৱা কৰিলোঁ। এতিয়া ঘৰলৈ আহি আমি যাম মহাপ্ৰভু বাৰগোপাল থানলৈ। বলক। लेके जोग जाई आरे उधवसन हो गो प्रभात फेरी এনেকৈ মন্দিৰ পাই গ'লো। এয়া প্ৰিয় দৰ্শন নেকাৰ ভাগৱত পাঠ। আমাৰ ঘৰত চাউল দালি নাই, আপুনি কি কৰি আছে? ঘনীকে কৈ থাকে আৰু আপোনাৰ প্ৰভু কওক গৈ আকৌ আমাৰ অভাৱ হৈছে, তেতিয়া ইয়াত মাঘ মাহৰ 1, 2, 3 তাৰিখে সভা হয়। সকলোৱে আহিব। নেক্সট ভিডিঅ'ত লগ পাম। আচলতে